বন্ধুসকল, আপুনি আপোনাৰ জীৱনত বহুত ধৰণৰ দলং দেখিছা, কিন্তু এই পৃথিৱীত আধুনিক টেকনলজিৰ দ্বাৰা এনেকুৱা দলং বনোৱা হৈছে যাক দেখাৰ পিছত আপুনি নিশ্চয় ভাবিব যে ইয়াক কেনেকৈ বনোৱা হৈছে। বন্ধুসকল, আজি মই এই ভিডিঅ'টোত পৃথিৱীৰ 5খন দলঙৰ বিষয়ে ক'ম যাক হয়তো আপুনি কেতিয়াও দেখা নাই। এই কাৰণে এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। নাম্বাৰ 5, পন জেকছ স্কেলেলানেব্ৰিজ। ফ্ৰান্সৰ গেৰন নদীৰ ওপৰত বনোৱা এইখন দলং পৃথিৱীৰ প্ৰথম ভাৰ্টিকেল লিফ্ট দলং হয়। এই দলংখন 2013 চনৰ মাৰ্চ মাহত ফ্ৰান্সৰ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰি মানুহক আকৰ্ষিত কৰিছিল আৰু 2014 চনত এই দলংখনে আউটষ্টেণ্ডিং এৱাৰ্ডো পাইছিল। এই দলংখনৰ ওপৰত 4 লাইনযুক্ত ৰাস্তা আছে। এই দলংখন 110 মিটাৰ দীঘল হয় আৰু মিনিটত 50 মিটাৰ উচ্চতালৈ উঠি যায়। নাম্বাৰ 4, ফলক্ৰিকহুইল। ই পৃথিৱীৰ প্ৰথম লিফ্ট হয় যাক মানুহৰ কাৰণে নহয়, জাহাজৰ কাৰণে বনোৱা হৈছে। ই ইউনিক আৰু অদ্ভুত ধৰণৰ দলং হয়। এই দলংখনক ৰটেটিং লিফ্ট বোটছ নামেৰে জনা যায়, কিয়নো এই দলংখনৰ সহায়ত জাহাজসমূহক এটা পাৰৰ পৰা আন এটা পাৰলৈ লৈ যোৱা হয়। ইয়াক ছায়েন্সৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণ বুলি ক'লে ভুল নহ'ব। বন্ধুসকল, ইয়াক পৃথিৱীৰ সকলোতকৈ ডাঙৰ ৱাটাৰ ষ্ট্ৰাকচাৰ বুলিও কয়। এতিয়া ই পৰ্যটকৰ স্থল হৈছে, যাক চাবলৈ প্ৰত্যেক বছৰত লাখ লাখ মানুহ আহে। নাম্বাৰ 3, ফ্লাইং ফেৰী ব্ৰিজ। বন্ধুসকল, এই দলংখন সকলোতকৈ ইউনিক হয়। ইয়াক নাও আৰু দলঙৰ হাইব্ৰিড কম্বো বুলিও ক'ব পাৰি। ইয়াক স্পেইনৰ দুটা ফেৰী জোৰা লগাবলৈ বনোৱা হৈছে আৰু বনোৱাৰ সময়ত ইঞ্জিনিয়াৰবোৰৰ ওচৰত তাৰে চৰকাৰে এটা চৰ্ত ৰাখিছিল যে এই দলঙত যাতে কোনো মানুহৰ অসুবিধা বা বিপদ নহয়। এই কাৰণে আৰ্কিটেক্সাৰে এনেদৰে ডিজাইন কৰিছিল এই দলংখনে এবাৰত 6খন গাড়ী আৰু 15জন মানুহ ইপাৰৰ পৰা সিপাৰলৈ লৈ যায়। নাম্বাৰ 2, স্কেলেলানেব্ৰিজ। এই দলংখন পৃথিৱীৰ সকলোতকৈ ইউনিক দলং হয়, কিয়নো ইয়াক কমা আকাৰত বনোৱা হৈছে। ই পৃথিৱীৰ প্ৰথম দলং হয় যে ওপৰৰ পৰা তললৈ নাযায়, ছাইড হৈ যায় আৰু জাহাজসমূহ অহা যোৱা কৰে। এই আধুনিক দলংখন বনোৱাতে $9 মিলিয়ন খৰচ হৈছে। ইয়াক কংক্ৰিট আৰু ষ্টীলেৰে বনোৱা হৈছে। ইয়াৰ দীঘল 57 মিটাৰ হয় আৰু এবাৰত 1000 মানুহ যাব পাৰে। নাম্বাৰ 1, ওৰেছুনব্ৰিজ। এই দলংখন মানুহৰ দ্বাৰা বনোৱা সকলোতকৈ ধুনীয়া দলঙৰ ভিতৰত এখন হয়। পানীৰ তলৰ সুৰংগৰ বাবে গোটেই পৃথিৱী বিখ্যাত এই দলংখন ডেনিছ ইঞ্জিনিয়াৰিং ফাৰ্ম COWIয়ে ডিজাইন কৰিছে। এই দলংখন 8 কিলোমিটাৰ হয়, য'ত 4 কিলোমিটাৰ পানীৰ তললৈ যায় আৰু এই দলংখন 2002 চনত IABACৰ দ্বাৰা আউটষ্টেণ্ডিং এৱাৰ্ডো পাইছে। বন্ধুসকল, এই দলংখনক ছুইছ আৰু ডেনিছ চৰকাৰে লগ লাগি বনাইছে, যাক বনোৱাতে $2.6 বিলিয়ন খৰচ হৈছে। বন্ধুসকল, ইয়াৰ ভিতৰত কোনখন দলং আটাইতকৈ ধুনীয়া লাগিছে কমেণ্ট বক্সত নিশ্চয় জনাব। আৰু বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় থৈ দিব। তেতিয়াহ'লে মই লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।